কি খবৰ? আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ আৰু আজি মই খুৰী দেউহঁতৰ ঘৰলৈ আহিলোঁ। আমাৰ ওচৰ মানে অলপ আহিব লাগে আৰু এয়াৰ নতুন কিটচেন আৰু তাতে মোক বনাব দিছে। দাইদেউহঁতৰ ঘৰ নতুন ঘৰ মানে এবছৰ হ'ব আৰু এইফালে আমাৰ খুৰীদেউ এফালে দাইদেউ মানে মধুলা কিটচেন ইমান ধুনীয়া মানে আজি ফাৰ্ষ্ট মানে মধুলা কিটচেনত বনাম। এইফালে চাওক ইমান ধুনীয়াকৈ খুৰীদেউ ইমান ধুনীয়াকৈ সজাই থৈছে। এইবিলাক মোৰ মানে দেখিয়ে পচন্দ হৈছে। এইবিলাক চাওক এইফালে মেগী আৰু ভাইটিহঁতি আছে মেগী খায়। এইফালে কাঁহৰ বস্তু এইবিলাক হটকেছ আৰু আপোনালোকে এইফালে আছে আপোনাৰ লোকেল চিকেন আছে। এইবিলাক খুৰীদেউ এইবিলাক চব্জি এইফালে কবি এইবিলাক আৰু আপোনাৰ দালি কবি ভাত সেইখিনি বনাই দিলে আৰু চালাডখন মই বনালোঁ। চালাডখন এতিয়া আছে ডাইনিং টেবুলত। এতিয়া আপোনালোকক দেখাব নোৱাৰিম। এতিয়া মই মাংস চব্জিটো বনাম। গেছটো জ্বলাব লৈছোঁ। এইফালে খুৰীদেউ অলপ তেল দিয়ে থৈছিলে আৰু এই তেলখিনি এতিয়া অলপ দেৰি কাৰণে গৰম হ'বলৈ থৈ দিওঁ আৰু তাৰপাছত এইফালে এইবিলাক পিঁয়াজ আদা নহৰু মই হেৰিয়াতে খুন্দি ল'লোঁ। খুন্দনাত খুন্দিলে অলপ ভাল হয়। মিক্সিত খুন্দিলে মানে অলপ বহুত গুড়ি হৈ যায় যে সেইকাৰণে মই খুন্দনাতে খুন্দি ল'লোঁ। তাৰপিছত এইফালে বিলাহী সৰু বিলাহী আৰু এটা এফাল আৰু দেখাই আছোঁ কি আছে। এইফালে আলু আছে ডাঙৰ আলু 3টা কাটি ল'লোঁ। তাৰপিছত এইফালে ৰেড চিলি মিট মছলা এইফালে ধনিয়া পাউডাৰ তাৰপিছত এইফালে জিৰা পাউডাৰ এইফালে এইখিনি হৈছে লোকেল চিকেন আৰু এইফালে দাইদেউ মাগুৰ মাছো গোটাই থৈছে। দাইদেউহঁতি মানে খায়। এইফালে বহুত বস্তু গোটাই থৈছে। এইফালে কণী বাটাৰ এইফালে আপেল চাপেল এইবিলাক এইফালে মাছ কাটি থৈছে বৰালি মাছ এইফালে গাজৰ মানে কুন্দুলিখিনি বেয়া হৈ গ'ল দেই খুৰীদেউ। এইখিনি আৰু এইবিলাক কি হয় নাজানো আৰু এইবিলাক চয়া চচ কিবা এইবিলাক ক্ৰীম এইবিলাক আইচক্ৰীম বাপৰে বাপ বহুতখিনি আছে দেই। আৰু এতিয়া তেলখিনি গৰম হ'লেই চাগে হাতখন দি লৈছোঁ। তাৰপিছত লং এইকেইটা ইয়াতে দি দিছোঁ। কাটি থৈ দি দিলোঁ। ইয়াত নহৰু আদা অলপ দি দিম। এইখিনি পাছত দিবৰ কাৰণে থৈ দিছোঁ। এতিয়া মই এইখিনি লৰাই দিম ভালকৈ। ইমান ধুনীয়া গোন্ধ আহিছে নহয়। ইলাচি আৰু লং আৰু ডালচেনি দি দিয়াৰ কাৰণে ইমান ধুনীয়া গোন্ধটো আহিছে। মজা লাগিছে। এইফালে অলপ ৰঙচুৱা কৰি কিনে এইখিনি পিঁয়াজখিনি ভাজি লওঁ। পিঁয়াজখিনি এইখিনি ৰঙা হৈছেগৈ আৰু এতিয়া মই ইয়াত এড কৰিম জোখ অনুপাতে হালধি। ইয়াত এইখিনি ভালকৈ লৰাই দিম। এতিয়া তাৰপাছত এতিয়া ইয়াত এড কৰিম জিৰা পাউডাৰ অলপ দিম। ইমান মছলা খোৱাটো ভাল নহয় যে। এতিয়া দিম ধনিয়া পাউডাৰটো অলপ বেছিয়ে গ'লগৈ মানে চামুচ এখনত বটল এটা বৈয়ামত যদি ভৰাই থোৱা হয় তেতিয়া মানে অলপ দিব পাৰি আৰু নিজৰ আনুমানিক।
ইয়াত মিট মছলা অলপ দিছোঁ পাছত দিম আৰু অলপ এইখিনি ভালকৈ লৰাই কেনে এতিয়া মই ৰেড চিলি পাউডাৰটো দিম অলপহে দিছোঁ দেই এতিয়া এইখিনি ভালকৈ লৰাই কেনে মিক্স কৰি দিছোঁ ইয়াত পিঁয়াজৰ লগতে ইয়াত কাটি থোৱা বিলাহীখিনি ইয়াতে মই পিঁয়াজৰ ইয়াতে দি দিছোঁ মছলাখিনি দিয়াৰ পাছত ঢাকনখন মাৰি দিম কাৰণ বিলাহীখিনি সিজিব লাগিব এনেকৈ এতিয়া মই ঢাকনখন খুলি কেনে ইয়াত অলপ লৰাই দিলোঁ ভাঙি দিলোঁ সেইটো আপোনালোকক নেদেখালোঁ আৰু এতিয়া অলপ ইয়াত গৰম পানী আছিলে কুহুমীয়া গৰম পানী ইয়াত অলপ দি দিছোঁ এইফালে আমাৰ এইফালে লাইটটো দি দেচোন এয়া ৱাকাৰ এখন এইফালে দাইদেউ বহুত স্পীড লাগিছে দেই বহুত স্পীড এইফালে দাইদেউহঁতৰ মানে খোজকাঢ়িবলৈ সময়ো নাই যে সেইকাৰণে দাইদেউ এনেকুৱা এখনে ৱাকাৰ এখনকে ঘৰত কিনি লৈ ল'লে আজিকালি যান জঁটটো অলপ বহুত বেছি ন ৰাস্তাত মানে খোজকাঢ়িবলৈ গ'লেও মানে ভয়ে লাগে সেইটো কাৰণে হয় হয় এতিয়া ময়ো হেৰি কৰি চাম দিয়ক কিন্তু কম দি স্পীডটো কমাই দিব কিন্তু মই ইমান নোৱাৰিম আকৌ নহয় ভিডিঅ' কৰিছোঁ ইউটিউবৰ কাৰণে এফালে ডাঙৰ ভাইটি এফালে সৰু ভাইটি দেখিবলৈ ইয়াকহে ডাঙৰ নিচিনা বুলি ভাবিব কিন্তু ই ডাঙৰ নহয় ই সৰু হয় আৰু ই ডাঙৰ হয় এফালে দাইদেউ ভাগৰ লাগি গ'ল মই মানে পাছত কৰিম মানে এতিয়া মানে এইফালে চব্জিটো চাব লাগিব ন এফালে মাংসটো এখেতকে দি দিয়াচোন এফালে দি দিব কৈছোঁ এইখিনি এতিয়া ভালকৈ লৰাই দিব নিমখ দিব লৈছে জোখ অনুপাতে এতিয়া ভালকৈ লৰাই দিব এফালে কুকুৰাটো মাইকী কুকুৰা আছিলে কণীও ওলালে এফালে দাইদেউৱে আমাৰ কাৰণে আয়োজন কৰিছে দেই এইবিলাক ইনভাইট কৰিছে আৰু এতিয়া মই এইখিনি ভালকৈ লৰাই কেনে এতিয়া ইয়াত ঢাকনখন লগাই দিছোঁ এইফালে খুই দিওঁ কাপোৰখন অলপ উঠাই ল'ব মানে অলপ শকত পাইছোঁ যে চৰ্বিটো মাৰিবলৈ আহিছোঁ প্ৰথম ৱাকা তেনেকৈ খোজকাঢ়ি পাইছোঁ দেই লাইফত ফাৰ্ষ্ট অভিজ্ঞতাবোৰ তেনেকৈ আহে ন এদিনকৈ হয় আমাৰ ৱেট জোখাটো কেনেকুৱা ৱেট জোখাটো ইয়াতে আছে ৱেট নোজোখো আৰু দেই
ৱেইট জোখাটো চাবাচোন সেই কাপোৰখন তুলি 79 79 ন বেছি কমা নাই অলপ হেৰি এফালেও চাই থাকিব লাগিব ন মাংসখিনিও চাই থাকিব লাগিব সেয়াতো লাগি থাকিলে নহ'ব সেইকাৰণে মই গুচি আহিলোঁ তেওঁৰ হেৰি ৱাক কৰি আছে এইফালে কেমেৰা ধৰিবলৈ দিছোঁ এইফালে খুৰীদেউ মোৰ মানে অকলশৰীয়াকৈ মানে অলপ কেমেৰাটো হেৰি কেমেৰা কৰি কিনে এনেকৈ ভিডিঅ' বনাবলৈ অলপ দিগদাৰ হয় যে সেইটো কাৰণে খুৰীকে দিছোঁ আৰু মোবাইলটো এইখিনি ভালকৈ লৰাই দিছোঁ সিজিব লাগিব ইমান সিজা নাই আৰু চিকেনটো অলপ এইখিনি সিজিবৰ কাৰণে ইয়াত ঢাকনখন মাৰি থৈ দিছোঁ এতিয়া এওঁ ইয়াত এইফালে দাইদেউ কিমান এইটো 5 পইণ্ট এইফালে দাইদেউ আকৌ মাগুৰ মাছ কাটিব লৈছে আৰু ইমানকৈ বহুত বেছি আছে এইফালে লোকেল চিকেন এইফালে আপোনাৰ কবি চব্জি দালি ভাত আকৌ আপোনাৰ এইফালে চালাড আছে আকৌ এইফালে মাগুৰ মাছ দাইদেউ মনটো মানে নেমানে মানে সেইখিনি ফ্ৰাই কৰি দিব কৈছে সেইফালে খুৰীদেউ কিন্তু দাইদেউ বাচিবলৈ লৈ গৈছে আকৌ বাহিৰলৈ লৈ গৈছে ইয়াৰ পৰিৱেশটো ইমানেই ধুনীয়া নহয় চাৰিওফালে নিজান আৰু ইমান মানে মানুহৰ ঘৰো নাই অলপ আঁতৰত আছেতো এইফালে দাইদেউ বিৰাট বহি কিনে এনেকৈ কাটি আছে এইফালে বেচিন এইফালে মাজে সময়ে মই লৰাইও আছোঁ দেই ভিডিঅ' কৰা সময়তে এইফালে অকল নাভাবিব যে মই ভিডিঅ'কে বনাই আছোঁ বুলি নাভাবিব কিন্তু এইফালে চব এইখিনি ধুনীয়াকৈ সিজিব লৈছে আৰু দেই এইফালে মাংসখিনি আধা সিজিলে এতিয়া মই ইয়াত আলুখিনি কাটি থোৱা আলুখিনি দিয়া নাছিলোঁ এতিয়া মই ইয়াত আলুখিনি দি দিম আৰু এইখিনি চব্জিটো ভালকৈ লৰাই দিম যাতে আলুখিনিতো মছলাবিলাক লাগি যাওক আৰু ধুনীয়াকৈ ইয়াত সোমাই যাওক আমাৰ আজি থালি ৰেডি হৈ গ'ল ইয়াত মাছ ফ্ৰাই কৰাটো নেদেখালোঁ আৰু এইফালে থালিখনকে চাই লওক আৰু এইফালে মাগুৰ মাছ চালাড কবি ভাজি এইফালে মাংস তাৰপিছত এইফালে দাইদেউ এইফালে ৰোহন এইফালে আমাৰ ই দাইদেউ খাই চাওক কেনেকুৱা হৈছে হ'ব লাগিব ন বহুত ধুনীয়াকৈ বনাই থাকিছে আৰু টেষ্টটো কেনেকুৱা হৈছে খাই দিনৰ বনাম টেষ্ট ধুনীয়া হৈছে অঁ আমাৰ এয়াও সুধিছোঁ তুমি খাই চোৱা টেষ্টটো কেনেকুৱা হৈছে ক'বা চিকেন টেষ্ট কৰি চাওঁ দেই অঁ টেষ্টি আছে এইফালে এখেতক সুধিলোঁ আৰু এইফালে খুৰীদেউক এইফালে খুৰীদেউকো সোধা হ'ল আৰু এইফালে ভাইটি কোৱা টেষ্টি হৈছে আৰু ৰোহন মজা এতিয়া সকলোৱে টেষ্ট কৰিলে এতিয়াতো মই কৰিব লাগিব এতিয়া সকলোৱেতো ভাল হৈছে বুলিয়ে কৈছে তথাপিতো নিজে এটা কৰি চাওঁ আৰু ধুনীয়া আছে সঁচাকৈ ধুনীয়া আছে ভাল হৈছে এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিছোঁ আৰু নকওঁ আৰু ভিডিঅ' নকৰোঁ আৰু এই এতিয়া খাই বৈ চিধা দাইদেউ সৈতেও শুবলৈ হৈছে আৰু টাইম এতিয়া 11টা বাজিবলৈ হ'ল আমি ঘৰলৈ গৈ কিনে টোপনি মাৰোঁগৈ আৰু হ'ব দিয়ক আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই